গুড মৰ্ণিং স্বাগতম জনাইছোঁ নতুন এটা ব্লগলৈ আৰু আজি আপোনাৰ আমি ইয়াৰে আগৰ ব্লগটোত কৈছিলোঁ আপোনাৰ মানে যিটো ফ্লাড ৰিলিজ দিয়াৰ কথা যদি আপোনালোকে ব্লগটো চাইছে গম পাব তো আজি মানে সেই কামটো বৰ্তমান কৰি আছোঁ বৰ্তমান ইয়াতে পেকিং চলি আছে আপোনালোকে চাব পাৰে এয়া আপোনাৰ ব্ৰেড পানী বটল বিস্কুট আৰু দুটামান আইটেম আহিব আছে আমাৰ সেইখিনি বৰ্তমান আহি পোৱা নাই আৰু মোটামুটি 15-20 মিনিটৰ ভিতৰত বস্তুখিনি আহি পাব হ'লে আমি একেলগে প্ৰায় এপ্ৰক্স 50 জনমান মানুহৰ কাৰণে আমি বস্তুখিনি ৰেডি কৰি আছোঁ আৰু একদম এইখিনি আগে ৰেডি কৰি লওঁ এইখিনি ফটাফট ৰেডি কৰি লওঁ ৰেডি কৰি কিনে আপোনালোকক লগ পাই আছোঁ আৰু গোটেই দেখুৱাম আমি ক'ত যাওঁ কেনেকুৱা জাগাত যাওঁ ক'ত বস্তুখিনি দিম তো চাই থাকক ভিডিঅ'টো ফাইনেলি গোটেই কাম ৰেডি কৰি আমি এতিয়া যাই আছোঁ সেই ঠাইলৈকে যিটো ঠাইত আমি সেই ৰিলিফখিনি দিম আৰু মোৰ স্কুটিত দুখন বেগ আছে আৰু সন্মুখত এয়া আশিক যাই আছে তাৰ বাইকৰ পিছফালে কাৰ্টুন এটা বান্ধি দিছোঁ মোৰ পিছফালে দুখন বাইক আৰু আহি আছে আৰু মই অলপ আগত যাওঁ কাৰণ সিহঁতে ইমান ভালকৈ ৰাস্তা ইমান চিনি নাপায় তো মই আগত গৈ থাকিম পিছে মোৰ পিছে গোটেই বাইক তিনিখন আহি থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মোৰ সন্মুখত থাকাবিলাক গোটেই পথাৰত একদম এতিয়া পানী দি গোটেই পথাৰ ভৰ্তি হৈ আছে প্ৰায় 1 গলমান পানী ইয়াতে হ'ব আৰু দৌবাগে মানে পথাৰ আছে কিন্তু বৰ্তমান দৌবাগে পানী দি ভৰ্তি হৈ আছে পথাৰবিলাক একদম প্ৰায় 1 গল পানী নামাজাৰ এতিয়ালৈ গম পোৱা যাব প্ৰায় 1 গল পানী মানুহে নাৱেদি অহা যোৱা কৰি আছে আৰু এইফালে আপোনাৰ এইগিলা মাছ মৰা মানুহ প্লাছ আপোনাৰ জাল তাল পাতি আছে মানে আমি এতিয়া বৰ্তমান আপোনাৰ মাথাউৰি দি এনেকৈ বঢ়িয়াকৈ আহি আছোঁ আপোনাৰ একদম এই যিটো আপোনাৰ বুইকা ছাইড আছে সেই বুইকা ছাইডটোত বৰ্তমান আহি আছোঁ আৰু চাওকচোন পানী এইটো আপোনাৰ মাথাউৰি এনে তাতে ৰখি পেলাই আপোনালোক ভালকৈ লগ হৈ আছোঁ মানে গাইছ কি হ'ল আমাৰ লগত দুটা মানে অলপমান পিছ পৰিল এতিয়া অলপমান ৰখি দিব লগা হৈছে ৰ'ব কাৰণ আমি যিটো জেগাত মানে আপোনাৰ ৰিলিফটো দিম মানে আপোনাৰ বৰ্তমান মানে এই যে বগা চিনবিলাক দেখা পাইছে একেলগে পানী আছিল কিন্তু আপোনাৰ এতিয়া কিছু পানী নামছি এই গাছ চাছবিলাক চালে গম পাব গাছ যাই থাকা না সৰহ গিয়া সৰবা নালাগে নহয় তো গাই যাই আছোঁ লগ পাই আছোঁ আপোনালোকক আলুৱে বেছি নাই অৱস্থা এতিয়া ঘৰত ঘৰখন খোলা হ'ব তো লগ খোলা
ভূপেন তারপর ডুমোর মায়া কা দুপক আর রুমেজা বাইদো জরুনা বাইদো এই বিয়ার কোন বাজলো তো বাদ দিন গোফার রকম কোন হ্যাঁ ইসলাম এতো যেতো সির তিন জায়গা হ্যালো হালাত আছে রে তো জতলেবার লা তারপরে আইল তোমার সঙ্গে ঢের লেক মেথের বাবু তার পিছত তোমার এত মনুগুলি কোনটা তন্দ্রে আনলে না রোমান্টিক জানাই হ্যালো এত রোমান্টিক এটা আমার রোমান্টিক জানাই এত রোমান্টিক লেগার কোন বাকি আছে বলা যাকে তো কোনো হেৰি কৰা নহয় দক আমাৰ ব্যক্তিগত সম্পূৰ্ণ খবৰ লৈ হিচাপে বেলেগ একো নাই মইতো এৰেই দক অলপ দূৰ আমাৰ নলবাৰী টাউনত দেখি থাকো আপোনাৰ জবাৰো আপোনাৰ মানে দেখা পাইছো পৰিৱেশটো এইবাৰতো আপোনাৰ বহুতখিনিয়ে আছে সেইটো কাৰণে বাৰু আৰু অলপ দিয়ক ফাইনেলি গোটেই কাম শেষ কৰি আমি এতিয়া যাই আছোঁ আপোনাৰ আহা ৰাস্তাইদি সেই মাথাউৰি পাৰেদি আৰু গোটেই কামখিনি খুব ধুনীয়াকৈ হৈ গ'ল তাৰে লোকেল মানুহখিনি আমাক বহুতখিনি হেল্প কৰিলাক বস্তুখিনি দিয়াত আৰু তেওঁলোকে নিজে গোটেইখিনি বস্তু মানে নাম মাতি মাতি চবকে দি দিছে আৰু এতিয়া যাই থাকোঁতে আপোনালোকে আৰু বেলেগ বেকো ব্লগ নবনাওঁ আপোনালোকে ইয়াৰে মানে অলপমান এনেই ভিউ চিউ অলপমান দুটামান চাই লওক আৰু আহি পেলাই একবাৰ আমাৰ জেঠীহঁতৰ ঘৰতো সোমালোঁ যিহেতু তেনাৰ ঘৰতো এনেকৈ পানী উঠছি সানেগুচি চকতে আমাৰ জেঠীহঁতৰ ঘৰ তো আহি পেলাই একবাৰ তাতে সোমালোঁ আৰু ৰাস্তাত পানী চাক প্ৰায় আঁঠুৰ ওপৰলৈকে মানে ৰাস্তাত পানী মানে বহুত একদম হাই লেভেলত পানী উঠি আছে এইখিনি জেগাতো গতিকে একবাৰ এনেকৈ খবৰ ল'বাকলৈকে সোমালোঁ তুমি কি ভাবছো আমি ঘৰ বৰষুণত কাম কৰিব গেলি মোবাইলকেইটা ওলাই থাকে নহয়